এক বিশেষ কক্ষ, যিটো কক্ষত বাস্তৱ ৰূপ পায় মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ সপোনে, যিটো কক্ষত এটি দেৱশিশুৱে পৃথিৱী দেখাৰ সৌভাগ্য লাভ কৰে। শিশুৰ আনন্দোল্লাস আৰু কন্দনৰ ধ্বনিত মুখৰিত হোৱা এই কক্ষ আজি পৰ্যবেক্ষিত হ'ল ক'ভিড-19ৰ আইচলেশ্যন ৱাৰ্ডলৈ। এয়া নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মাতৃমংগলৰ দৃশ্য। এই কক্ষটিক স্থানান্তৰিত কৰা হৈছিল মৌখুলীস্থিত চিকিৎসালয়লৈ। বিশ্বতাস ক'ভিড-19ৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে পৰিত্যক্ত হৈ থকা এই গৃহটিক পৰ্যবেক্ষিত কৰা হৈছে ক'ভিড-19ৰ আইচলেশ্যন ৱাৰ্ডলৈ। কৰোনাত আক্ৰান্ত লোকসকলক পৃথকে ৰাখি চিকিৎসা কৰাৰ বাবে এই ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে। আমাৰ পুৰণা যিটো আমাৰ বি পি চিভিল হস্পিটেল আছিলে, তাতে আমাৰ ইয়াতে মেটাৰ্নিটি ৱাৰ্ড আৰু গাইনী ৱাৰ্ড আছিলে এই কক্ষটো। গতিকে যিহেতু আমি আজিৰ তাৰিখত আজি প্ৰায় 2 বছৰৰ আগতে আমাৰ MCH উইং অৰ্থাৎ মেটাৰ্নেল চাইল্ড হেল্থ উইংটো আমাৰ মহখুলীলৈ স্থানান্তৰিত কৰা হৈছে। গতিকে এই বিল্ডিংটো আজি প্ৰায় 1.5-2 বছৰ ধৰি মানে অব্যৱহৃত হৈ আছিলে। গতিকে আজি এইটো এটা মানে ব্যৱহাৰ কৰা এটা সুযোগ আমাৰ হাতত আহি গৈছে, যে এটা ৰেডিমেড আমাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। গতিকে এই বিল্ডিংটোকে আমি সজাই পৰাই অলপ চাফ চিকুণ কৰি বা যাৱতীয় যিখিনি সৰু সুৰা মেৰামতি কৰিবলৈ, সেইখিনি মেৰামতি কৰি আমি ব্যৱহাৰ ক'ভিড-19ৰ মানে যিখিনি হস্পিটেলৰ কাৰণে আমি প্ৰস্তুত কৰাৰ এটা সুযোগ আৰু সুবিধা পালোঁ। যুদ্ধকালীন প্ৰস্তুতিৰে সম্পাদন কৰিব খোজা এই কক্ষটি কিছুদিনৰ ভিতৰতেই সম্পূৰ্ণ হৈ উঠিব। চৰকাৰৰ নিৰ্দেশ ক্ৰমে আমি এটা আইচলেশ্যন ৱাৰ্ড ৰেডি কৰিছোঁ। চৰকাৰে কৈছে আমাক 25খন বিচনাযুক্ত এখন আইচলেশ্যন বেড ৰেডি কৰিবৰ কাৰণে আমি ইতিমধ্যে 30খনেই কৰি পেলাইছোঁ আৰু 10টা ICU দিব বুলি কৈছে চৰকাৰে। এতিয়া 10টা ICUৰ কাৰণে আমি ৰুম ঠিক কৰিলোঁ। আমাৰ যিটো পুৰণা SCNCU আছিলে নিউ বৰ্ণ বেবী ৰখা ৰুমটো, সেইটোকে আমাৰ ICU কৰিব বুলি সিদ্ধান্ত লোৱা হৈছে। বৰ্তমানলৈকে ক'ভিড-19ৰ পজিটিভ ব্যক্তি এজনো নগাঁৱত নাই। সেয়ে ভয় শংকা নকৰি কেৱল সজাগ হৈ থাকক। আপোনাৰ সজাগতাইহে এই ভাইৰাছক প্ৰতিহত কৰিব পৰা যাব। ভিডিঅ' জাৰ্নেলিষ্ট মুকুল হাজৰিকাৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট BMC নিউজ।